প্ৰতিদ্বন্দ্বীটো বিজেপিয়ে হ'ব, কংগ্ৰেছটোতো জিৰ'। কংগ্ৰেছতো প্ৰাৰ্থীও দুৰ্বল আৰু কংগ্ৰেছৰ নেতা কৰ্মীসকলেতো আমাৰ লগতে যোগাযোগ কৰি আছে, আমাৰ লগতে ঘূৰি আছে, কাৰণ ভোটটো নষ্ট কৰি একো লাভ নাই। সেইকাৰণে আমি দিলীপ শইকীয়াক হৰুৱাৰ স্বাৰ্থত BPF দলক ভোট দিম বুলি তেওঁলোকে কৈছে আৰু নিশ্চয়কৈ সেইকাৰণে বিজেপি দলেই আমাৰ প্ৰতিদ্বন্দ্বী হ'ব। আমি 2 লাখতকৈ বেছি ভোটত আমি জয়ী হ'ম। নিৰ্বাচন হৈ যোৱাৰ পিছত ৰিজাল্টটো তেওঁ গম পাব, আচলতে তেওঁৰ অৱস্থাটো কি হৈ আছে তেওঁ জানে, কিন্তু জাষ্ট ক'ব লাগে কাৰণে তেখেতে কৈছে। আজি BTC অঞ্চলত মানে বিজেপিৰ অৱস্থা যি হৈ আছে, আজিৰ তাৰিখত BPF দলত সকলো বিজেপিৰ নেতাকৰ্মী দলে বলে যোগদান কৰি আছে। কিয়? বিজেপিক বেয়া পায় নহয়, একমাত্ৰ দিলীপ শইকীয়াক বেয়া পায় তেওঁলোকে আমাৰ দলত যোগদান কৰিছে। আৰু মই নিজেই BTCৰ বাহিৰত ৰঙিয়া বিধানসভা সমষ্টিত গৈছোঁ, কমলপুৰ বিধানসভা সমষ্টিত গৈছোঁ, চিপাঝাৰত মই মানুহ পঠাইছোঁ, মঙলদৈত মই মানুহ পঠাইছোঁ, দলগাঁৱত মই নিজে গৈছোঁ। তাত মই দেখিছোঁ বিজেপিৰ বহুত নেতা কৰ্মী, ৰাজ্যিক পৰ্যায়ৰ নেতা কৰ্মী মোৰ লগত যোগাযোগ কৰিছে, আমাৰ লগত মিটিং কৰিছে যে কেনেকৈ আমি দিলীপ শইকীয়াক হৰুৱাব পাৰোঁ। কাৰণ তেখেতৰ যিটো ব্যৱহাৰ যোৱা 5টা বছৰত যেনেকুৱা ধৰণে কাম কৰিলে কোনেও সন্তুষ্ট নহয়, আৰু সেইকাৰণে যিকোনো উপায় হ'লেও দিলীপ শইকীয়াক হৰুৱাবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। কি হে বকুল, মোক চোক উফন্দা আহিছা যে? তোৰ কামটো মানে আজিও নহ'ল ন? নহ'ল আৰু নহ'ব যেন লাগিছে। দিছপুৰলৈ তাঁত বাতি কৰি আমনিয়ে লাগি গৈছে। কিয় যে অফিচবিলাক দিছপুৰলৈ লৈ গ'ল নহয়, তাতে গৈ একো আও ভাৱে নাপাওঁ। ঠিকেই কৈছ। এই অকৰ্মণ্য অধ্যক্ষ নেতাৰ হাতত শাসনবাৰ তুলি দিয়াৰ ফল এয়া। তই জাননে, এটাকৈ 14টা অফিচ এইখন চৰকাৰে দিছপুৰলৈ উভতাই পঠালে। ৰাইজে ভোট দিছিল নহয়, তাঁত বাতি কৰি থাকক এতিয়া। তাকেহে BTCয়ে এই বিভাগকেইটাৰ ওপৰত নিজৰ কৰ্তৃত্ব হেৰুৱালে। অকৰ্মণ্য নেতাক আঁতৰ কৰক, নাঙলৰ ছবিত ভোট দিয়ক। 14টা বিভাগ পুনৰ উভতাই অনা হাগ্ৰামাৰ প্ৰতিশ্ৰুতি। BPFৰ মূল মন্ত্ৰ সম উন্নয়ন, সম অধিকাৰ।